হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই মম্মী আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি। আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ মই এটা ভেন্দিৰ ইউনিক ৰেচিপি। আৰু তেন্তে বলক পলম নকৰি যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। ইয়াতে মই অলপ ভেন্দি লৈ লৈছোঁ আৰু ভেন্দিবোৰ মই ভালদৰে ধুই ল'লোঁ। আৰু ধুই পানী সৰিবলৈ খৰাহী এটাত অলপ দেৰি থৈ দিছিলোঁ। আৰু পানী সৰি যোৱাত মই এয়া ভেন্দিবোৰ ডখৰকৈ কাটি লৈছোঁ। প্ৰথমতে এনেকৈ পিচ কৰি ল'লোঁ আৰু মাজে মাজে মই এনেকৈ ফালি গৈছোঁ। গোটেইখিনি ভেন্দি মই এনেকৈ কাটি ল'ম। আৰু ভেন্দি মই কাটি ল'লোঁ। আৰু এতিয়া ইয়াতে লৈ লৈছোঁ মই এটা পিঁয়াজ আৰু এটা নেমু আৰু লগতে 4টা কেঁচা জলকীয়া। আৰু গেছ অন কৰিলোঁ আৰু লগতে বহাই দিলোঁ কেৰাহী। আৰু কেৰাহী গৰম হৈ যোৱাত দি দিলোঁ অইলখিনিও আমাৰ গৰম হৈ আহিছে। আৰু ইয়াত কাটি থোৱা পিঁয়াজখিনি মই দি দিলোঁ। আৰু পিঁয়াজখিনি মই এতিয়া অকণমান ৰঙচুৱাকৈ ভাজিম। পিঁয়াজ আমাৰ ৰঙা হৈ আহিছে আৰু ইয়াতে দি দিলোঁ কাটি থোৱা জলকীয়া কেইটা। লগতে দি দিছোঁ অকণমান হালধি গুড়ি আৰু অকণমান ৰং জলকীয়া। আৰু ইয়াত অকণমান জিৰা পাউডাৰ আৰু অকণমান নহৰু পেষ্ট। এতিয়া মছলাখিনি মই অলপ সময় ভালদৰে ভাজি ল'ম। তেল আমাৰ মছলাৰ পৰা ছেপাৰেট হৈ আহিছে, মছলা ভজা হৈ গ'ল। ইয়াতে দি দিছোঁ মই কাটি থোৱা ভেন্দিখিনি আৰু লগতে আন্দাজমতে অকণমান নিমখ দিলোঁ। এতিয়া ভালদৰে লৰাই মই গোটেইখিনি মছলাখিনি চাৰিওফালে মিক্স কৰি লৈছোঁ। আৰু মই ভালদৰে এনেকৈ লৰাই থাকোঁ অলপ দেৰি। আৰু এতিয়া ঢাকন মাৰি দিছোঁ। ভেন্দি হ'বলৈও এনেও টাইম নালাগে, সোনকালে সিজি যায়। আৰু এতিয়া চাওঁ, ভেন্দি আমাৰ সিজি আহিছে।
এতিয়া নেমু কেইডোখৰ কাটি থৈছিলোঁ তাৰে এতিয়া ৰস উলিয়াই দিম, ইয়াতে ৰস চেপি দি দিম। আপোনালোকে বেছি ৰস থকা নেমু হয় যদি আধা ফাল দিব পাৰে, আৰু ৰস ইমান নোলাই যদি এটা সৰু ডাঙৰ গোটা নেমু দিলেও হয়। ইয়াত ৰস বেছি নাছিল কাৰণে মই গোটা নেমুটোৱে দি দিছোঁ। ইয়াতে নেমু দিয়া হৈছে কাৰণ ভেন্দিৰ এটা পিছল ভাৱ থাকে আৰু সেই নেমু টেঙাৰ ৰসে সেই পিছল ভাৱটো নাইকিয়া কৰি দিয়ে। গোটেই ৰসখিনি চেপি ল'লোঁ আৰু এতিয়া ভালদৰে মই এইখিনি মিহলি কৰি লৈছোঁ যাতে ভেন্দিৰ যিটো পিছল ভাৱ সেইখিনি নাইকিয়া হয়। আৰু এতিয়া ইয়াতে দিম এয়া চুজি অলপমান লৈ লৈছোঁ মই, আৰু চুজিখিনি মই আকৌ চাৰিওফালে ছটিয়াই দিম। আৰু এতিয়া ভালকৈ লৰাই দিম চাৰিওফালে। আৰু অকণমান দেৰি মই ভালকৈ এনেকৈ লৰাই থাকিম যাতে চুজিখিনি চাৰিওফালে ধুনীয়াকৈ মিক্স হৈ যায়। ভেন্দিৰ যিটো পিছল ভাৱ আছিলে ইয়াৰ পিছল ভাৱখিনি নাইকিয়া হৈ গ'ল, আৰু নেমু টেঙাই ভেন্দিখিনি শুকান কৰি পেলালে, আৰু নেমু দিয়াত ইয়াত এটা ইউনিক টেষ্টটো হয়। এতিয়া ইয়াত ঢাকন মাৰি দিলোঁ আৰু গেছ অফ কৰি দিলোঁ। আৰু এতিয়া প্লেট এখনত এইখিনি মই উলিয়াই দিওঁ। মোৰ এই ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে সেইসকলে বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সহজতে পাই থাকে। আৰু লগতে এই ৰেচিপিটো আপোনালোকে বনাই খাই চাব আৰু মোৰ কমেণ্ট বক্সত এটা ধুনীয়া কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব, খাবলৈ খুব সোৱাদ হয়, এটা ইউনিক টেষ্ট আছে ইয়াৰ। এবাৰ বনাই খাই চালে গম পাব। সদায় ভেন্দি একেধৰণে খাবলৈ মন নাযায়, আৰু এইটো প্ৰচেছত ভেন্দি বনালে বেলেগ কিবা এটা ভাল লাগে। তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।